সন্দিকৈ কলেজৰ ছোৱালীজনীৰ লাজকুৰীয়া প্ৰেমিকজন। কথা ৰূপম শৰ্মা, আবৃত্তিকাৰ ৰূপজ্যোতি শৰ্মা। সন্দিকৈ কলেজৰ ছোৱালীজনী কলেজ ইউনিফৰ্মত তোমাক দেখাৰ প্ৰথম দিনা এটা বুজাব নোৱাৰা অনুভূতি। বৰ মৰম লগা ছোৱালীজনী। তোমাৰ জিলমিল চকুজুৰি, দীঘল চুলিতাৰি, ওঠত এটা হাঁহি। এনে লাগে যেন শৰতত ফুলি থকা এপাহ গোলাপৰ পাহি। সেই পাহিৰ শিৰে শিৰে বিলীন হ'ব খোজো মই। আজি তোমাৰ মুগ্ধ ছবি উজলিছে মোৰ বুকুত। আজিচোন তাই মোৰ পৰা বহুত দূৰত। আকৌ আমনি কৰিছে তাইৰ স্মৃতি কৰে। এবাৰ চাব বিচাৰোঁ তাইক। তাইৰ মিঠা হাঁহিটি চাব বিচাৰোঁ চুলিতাৰি। বিচাৰোঁ তাইৰ চকুজুৰি আৰু বিচাৰোঁ তাইৰ বিশ্বাস, মাথো তাইৰ ভালপোৱা আৰু অলপ মৰম। ভাবিছিলোঁ এদিন মাতিম বুলি, হৃদয়ত সাঁচি ৰখা কথাবোৰ কৈ দিম বুলি। কিন্তু ভয় লাগিছিল, কিবা সুবিধাই জানো মোক আঁতৰি গুচিয়ে যায়। কেতিয়াও কোৱা নোহোৱা কথাবোৰ তাইক কৈ দিব মন যায়। সপোনবোৰ বাস্তৱ কৰিব খোজোঁ, দিঠকত তাইক আপোন কৰিব খোজোঁ। এটি তোমাৰ লাজকুৰীয়া প্ৰেমিক।